স্বাগতম জনাইছোঁ। মই আপোনালোকৰ কাৰণে এটা নতুন ৰেচিপি লৈ আহিছোঁ। মই আজি আপোনালোকৰ কাৰণে ভাতকেৰেলাৰ এটা ৰেচিপি লৈ আহিছোঁ। যিসকলে খাই বেয়া পায় তেওঁলোকে এইটো ৰেচিপি ট্ৰাই কৰি চাব। আপোনালোকে আগলৈ চাই থাকিব ভিডিঅ'টো। খাবলৈ বহুত টেষ্টি হয়। এয়া মই জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, ৰেড চিলি পাউডাৰ আৰু অলপ গৰম মছলা, দুখিলা মান ধনিয়া লৈ লৈছোঁ। এতিয়া মই পিঁয়াজ, বিলাহী, আদা, নহৰু, তেজপাত অলপ ভাজি লৈ পেষ্ট বনাই লৈছোঁ। তেজপাতটো অপশ্যনেল, আপোনালোকে নিদিব পাৰে। কাটি লোৱা ভাতকেৰেলা আৰু আলু কেইটুকুৰা মই ফ্ৰাই কৰি লৈছোঁ। আলু ভাতকেৰেলা ফ্ৰাই কৰা তেলখিনিত মই এতিয়া পেষ্ট কৰি লোৱা বিলাহীখিনি দি অলপ সময় লৰাই থাকিম। এতিয়া মই মছলাখিনি দিম। এয়া মই ৰেড চিলি পাউডাৰ অলপ দিছোঁ, ধনিয়া পাউডাৰ আৰু অলপ জিৰা পাউডাৰ, গৰম মছলা দি লৰাই লৈছোঁ। এতিয়া মই অলপ কুহুমীয়া পানী এড কৰিম যাতে কেৰাহীত লাগি নাযায়। এতিয়া টেষ্টটো অলপ ভাল হ'বৰ কাৰণে এনেদৰে কাটি লোৱা পিঁয়াজ কেইটুকুৰা মই পেষ্টখিনিৰ লগত এড কৰি দিম। এতিয়া ফ্ৰাই কৰি লোৱা ভাতকেৰেলা আৰু আলুখিনি মই দি দিছোঁ। তাৰপিছত অলপ লৰাই ল'ম। লাহেকৈ বিলাহীৰ পৰা অলপ পানী ওলাইছে আৰু এয়া হৈছে। মই এতিয়া নমাই থ'ম। এয়া হৈ গ'ল। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।